এয়া চাওক কি ধুনীয়া টেঙা, এয়া ঘৰৰে হয়। এয়া হ'ল বিলম্বী টেঙা আৰু এয়া হ'ল বগৰী টেঙা। লগত আছে এয়া গোল জলকীয়া আৰু এইটো দীঘল জলকীয়া। চাওক ইয়াৰে কোনটো জলকীয়া খাবলৈ মন যায় খোৱাসকলে খাব পাৰে, সেই গতিকে উলিয়াই লৈছোঁ। আৰু এয়া নিমখ, এয়া ৰেড চল্ট বুলি কয়, নহয় পিংক চল্ট। পিংক চল্ট এইটো বহুত ভাল হয়। ইয়াত প্ৰেছাৰৰ কাৰণে যিটো বেয়া হয় সেইটো কম থাকে বুলি কয়। এটা বেয়া খবৰ আছে, এইটো হ'ল কি মোৰ শহাপহু আছিলে টোটেল 9টাৰ ভিতৰত যিকেইটা 3টা সৰু পোৱালি আছিলে, সেই পোৱালি 3টা এই ঠাণ্ডাত মানে সহ্য কৰিব নোৱাৰিলে নেকি, ঠাণ্ডা মৰিলে। একেদিনাখনেই 3ওটা মৰিছে, গতিকে খুব বেয়া লাগিল। এতিয়া চব গোটেই পৰিবাৰটো একদম দুখত আছে। সিহঁতৰ হাঁহি খেলি থকা সৰু বেবীকেইটা নাই এতিয়া বৰ্তমান। ইয়াৰ আগতে এসপ্তাহ আগত 6টা পোৱালি ঢুকালে, সৰু সৰু পোৱালি একদম নতুন নিউবৰ্ণ বেবী। ৰাতি মাৰি থৈ দিছে, মানে গোটেই সিহঁতে গছকি পেটেঙা কৰি দিলে। সিহঁতে নাজানে নিজৰ পোৱালিক আপডাল কৰিবলৈ, কেনেকৈ আপডাল কৰিব লাগে ভালকৈ নাজানে। এতিয়া সেই গতিকে সিহঁতক মই পলিথিন লগাই দিছোঁ, পলিথিন চাৰিও চাইডে হেৰি কৰি দিছোঁ। ৰাতি হ'লে এইবিলাক পৰ্দা নিচিনাকৈ থৈছোঁ, এতিয়া উঠাই দিছোঁ ৰ'দ পাবৰ কাৰণে। ৰাতি হ'লে মই এইবিলাক এনেকৈ ডাউন নমাই দিওঁ গোটেই ধুনীয়াকৈ, তেতিয়া অলপ ঠাণ্ডাটো কুঁৱলী চুৱলী নোসোমায়। এতিয়া ভাল পাইছে সিহঁতে। বগৰী গছজোপা হ'ল, এইজোপা হ'ল বগৰী গছজোপা। দেখিছে বগৰী লাগিছে, লগতে জলকীয়া পকি আছে, লগতে এইবিলাক জলকীয়াও পকি আছে দেখিছে। এয়া হ'ল আমাৰ পাহাৰীয়া এৰিয়া। চব কি ধুনীয়া লাগিছে ৰাতিপুৱা। ল'ৰাটোৰ চাইকেল এক্সিডেণ্ট হৈ সেইদিনাখন ইয়াতে ফাটিলে, হাড়দি ফাটিছে জইনত, আৰু আঁঠুৰ অৱস্থাই নাই। দাঁতো ভাগিছে তাৰ বেচেৰা। এইকেইদিনত দাঁতৰ এসপ্তাহ হ'লে মানে তাক মানে মাতিছিলে, এতিয়া মেডিচিন দি আছে। মুনুটি গা ভাল নহয়, জ্বৰ হৈ আছে। ভাল হৈ যাব ন, ভাল হৈ যাব দেই না। গুড মৰ্ণিং কৈ দিয়া, ডাঙৰকৈ কোৱা, গুড মৰ্ণিং কোৱা। হ'ব দিয়া, ভাল হৈ যাব দেই। এয়া ব্ৰেকফাষ্ট লৈ বহি গৈছোঁ। পেৰা আনিছিলে বোকাখাটৰ, আৰু ব্ৰেড বাটাৰ আৰু লাল চাহ লৈ। আজি অলপমান চাহ খোৱাৰ পিছত ৰ'দত ঘৰৰে বগৰী পৰি আছিলে পকি, আৰু সৰালোঁ গছৰ পৰা। এয়া চাওক শহাপহুকেইটা ৰ'দত বৰ ভাল পাইছে। এয়া দেখিছে বিলম্বী টেঙা, গছৰে ঘৰৰ। এয়া কয় বিলম্বী টেঙা, থপা থপে লাগে, একদম গছৰ গুৰিৰ পৰা লাগে। এয়া বগৰী গছজোপা যে, ইয়াৰ পৰাই সৰালোঁ। এয়া চব খুন্দি ল'লোঁ। শহাপহুকেইটাক বুট দুটামান দি দিওঁ, তিয়াই থৈ দিয়া বুট। ইহঁতে মোক দেখাৰ লগে লগে উৎপাত লগাই দিয়ে আৰু। খাবি খাবি, উৎপাত দিছে। এটা আঙুলিতে কামোৰ নিচিনা কৰিছিলে। এতিয়া এয়া ৰ'দত বহি ঘৰৰে বগৰী খুন্দি লৈছোঁ, মানুহজনী আৰু মই খাম। ৰ'দটো বৰ ধুনীয়াকৈ ওলাইছে, দেখিছে বগৰী খুন্দি লৈছোঁ। এতিয়া অলপ মানুহজনীৰ লগত বহি খাম। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।